নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম্ব ৰয় আৰু আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল হিৰাম্ব ৰয় ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি জিঅ' সিম ব্যৱহাৰ কৰে তেনেহ'লে নিশ্চয় আপোনাৰ মোবাইলত জিঅ'টিভ এপ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ চেনেল উপভোগ কৰে, প্ৰগ্ৰাম চায়, হয়নে? কিন্তু শেহতীয়াকৈ অৰ্থাৎ 10 আগষ্টৰ পৰা কি হৈছে, জিঅ'টিভ এপৰ পৰা সকলো ধৰণৰ যি নেটৱৰ্কৰ চেনেল আছিল সেই চেনেলবোৰ অহা নাই। এই চেনেলবোৰ কি কাৰণত অহা নাই, কি কাৰণত কি হৈছে, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Press the bell icon on the YouTube app and never miss another update. হয় বন্ধু বান্ধৱীসকল, 10 আগষ্টৰ পৰা যি নেটৱৰ্কৰ চেনেল আছিল মোটামুটি 35টা চেনেল, এই 35টা চেনেল জিঅ'টিভিত অহা নাই। কাৰণ জিঅ'ৰ লগত যি নেটৱৰ্কৰ এগ্ৰিমেণ্ট হৈছিল সেই এগ্ৰিমেণ্ট হিচাপে জিঅ'ৰ ফালৰ পৰা যি নেটৱৰ্কে পইচা পোৱা নাই, সেইবাবে যি নেটৱৰ্কৰ যিমানবিলাক চেনেল আছে সেই চেনেলবিলাক জিঅ'টিভিৰ পৰা আঁতৰাই লৈছে আৰু এতিয়া জিঅ'টিভিত এই চেনেলবিলাক নাহে। হয়তো কিছুদিন পিছত আহিবও পাৰে আৰু নাহিবও পাৰে, ইয়াৰ কোনো সঠিক খবৰ নাই। কিন্তু এইখিনি আপোনালোকক জনাব লগা আছিল। হয়তো বহুতে ট্ৰাই কৰি আছে যে কিহৰ কাৰণে যি নেটৱৰ্কৰ চেনেলবোৰ অহা নাই, যেনে ধৰক জি চিনেমা, জি টিভি, জি বাংলা, সকলোবোৰ যিবিলাক যি নেটৱৰ্কৰ চেনেল আছে সেই সকলোবোৰ চেনেল সিহঁতে কাটি লৈছে, কাৰণ সিহঁতে এগ্ৰিমেণ্ট হিচাপে পইচা পোৱা নাই। সেইবাবে জিঅ'ত এই চেনেলবিলাক অহা নাই জিঅ'টিভি এপত। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।